পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম সকলোৱে জানে তেখেতে গোসাইগাঁও বিএড কলেজৰ প্ৰেছিডেণ্ট আছিল ফাউণ্ডাৰ প্ৰেছিডেণ্ট আছিল 1995 পৰা 2022 লৈকে তেখেতে আমাৰ ইয়াতে যোগদান দিছে প্ৰেছিডেণ্ট হিচাপে তেখেতে আমাৰ কলেজৰ কাৰণে কি কন্ট্ৰিবিউশ্যন দিছে এইটো আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ তেখেতৰ দিনত আমি বহুতখিনি এচিভ কৰিছোঁ কলেজত আজি আমি RCC বিল্ডিং আমি দেখিছোঁ প্লেগ্ৰাউণ্ড আমি দেখিছোঁ আৰু RCC বাউণ্ডাৰী ৱাল আছে আৰু কাগজ পাতি যিমানখিনি লাগা মানে যিমানখিনি নেচেচাৰী ডকুমেণ্টছ এইবোৰ গোটেইটো আছে মানে ছাৰৰ দিনতে আমি গোটেইটো পাইছোঁ NCTৰ পৰা আমি পাইছোঁ ইউনিভাৰ্চিটিৰ পৰা আমি পাইছোঁ অসম গভৰ্ণমেণ্টৰ পৰা আমি পাইছোঁ যিমানখিনি পাব লাগে আমি পাইছোঁ আৰু ছাৰে আমাৰ কাৰণে যিহেতু 27 বছৰ ইয়াতে কন্ট্ৰিবিউশ্যন দিছে তো ছাৰে নিজৰ ফিজিকেল প্ৰব্লেমৰ কাৰণে আমাৰ ইয়াৰ পৰা বিদায় লৈছে 2022 জুলাই মাহত তেখেতে আমাৰ ইয়াৰ পৰা বিদায় লৈছে ছাৰক আমি আজি এইটো দিনত 29 ছেপ্টেম্বৰ 2022 আমি ফেয়াৰৱেল দিছোঁ ফৰ্মেলি আমি ফেয়াৰৱেল দিছোঁ ইয়াৰ লগতে আজি ভাৰত চৰকাৰৰ সাহিত্য একাডেমীৰ এটা প্ৰগ্ৰাম মুলাকাত প্ৰগ্ৰাম উইথ বডো ইয়াং ৰাইটাৰ্ছ 4জন বডো ইউথছ ইয়াতে আহিছে আৰু তেখেতসকলে পয়েম আবৃত্তি কৰিব আৰু শ্বৰ্ট ষ্টৰী প্ৰেজেণ্টেশ্যন কৰিব আজিৰ প্ৰগ্ৰামত গোসাইগাঁও ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্ট আহিছে আৰু লগতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্ট আহিছে গোসাইগাঁৱৰ এপছুৰ নেতাসকলে ইয়াতে আহিছে আববৰ প্ৰেছিডেণ্ট গোসাইগাঁও ডিষ্ট্ৰিক্ট ইয়াতে আহিছে আৰু লোকেল ইণ্টেলেকচুৱেল ইয়াতে আহিছে ফাউণ্ডাৰ প্ৰেছিডেণ্ট ফাউণ্ডাৰ মেম্বাৰ্ছ ফাউণ্ডাৰ টিচাৰ্ছ গোসাইগাঁও বিএড কলেজৰ তেখেতসকলে আহিছে আৰু ছাত্ৰ ছাত্ৰী ইয়াতে আহিছে আজিৰ প্ৰগ্ৰামটো খুব ভাল হৈছে আজিৰ দিনত আচলতে আমি খুব এটা দুখ লগাৰহে দিন এইটো আমাৰ কাৰণে কাৰণ পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰক আমি ফৰ্মেলি বিদায় আমি দিলোঁ যেতিয়া পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰে মোক ক'লে যে তেখেতক ৰিলিফ দিব লাগে তেতিয়া মই গোটেই ৰাতি আচলতে মই ভালদৰে শুব পৰা নাই এনেকুৱা ফিল কৰিছোঁ যে অৰফান হৈছোঁ মই অৰফান হৈছোঁ যে আমাৰ গাৰ্জেন যোনে আমাক সদায় কোঅপাৰেশ্যন দি থাকে যোনে আমাক সদায় এডভাইচ দি থাকে তেখেতে আমাৰ পৰা যাব ৰেডি হৈছে তেখেতে আমাৰ পৰা ৰিলিফ খুজিছে তো এইটো সময় আমাৰ কাৰণে খুব এটা দুখৰ কথা আছে আজি আমাৰ গোসাইগাঁও বিএড কলেজত এটা বহুত ইম্পৰ্টেঞ্চ প্ৰগ্ৰাম ইয়াত হৈছে ইম্পৰ্টেণ্ট এইটোৱে যে আমাৰ পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰে যি দিনৰ পৰা এই গোসাইগাঁও বিএড কলেজটো আমি স্থাপন কৰিছিলোঁ সেই সময়ৰ পৰা আজিলৈকে 27 বছৰ তেখেতে গভৰ্ণিং বডি সভাপতি হিচাপে তেওঁ চলাই লৈ আনিছে আৰু তেখেতৰ বৰঙণিতে বা তেখেতৰ চেষ্টাতে আজি বিএড কলেজটো ভাল এটা ষ্টেটাছত আহি গৈছে তাৰ কাৰণে আজি তেখেতক যিহেতুকে এই পদৰ পৰা অব্যাহতি যিটো দিয়া হ'ব তাৰ কাৰণে আমি ছাৰক সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াতে ক'ব লাগিব যে আজিৰ যিটো কাৰ্যসূচী এইটো এটা আন পালি দিয়ে আমাৰ আনন্দৰ কথা আৰু এটা পালি দি চালে আমাৰ দুখৰ বিষয় বুলি ক'ব লাগিব কাৰণ আনন্দ এইটোৱে যে ইমান বছৰ ছাৰে ইয়াত কষ্ট কৰি 27 বছৰ সভাপতি হৈ কিনি ইয়াত একোৱেই নাছিল যেনেকুৱা ধৰণৰ ইয়াত বিএড কলেজ হিচাপে গঢ় দিব লাগিছিলে এইখিনি গঢ় দিয়াৰ পিছত আজি মানে যাব লগা হ'ল যিখিনি কাম কৰিলে তাৰ কাৰণে আমি অতি মানে আনন্দিত পাইছোঁ কিন্তু ইয়াৰ পৰা গুচি যে আজি গ'ল তাৰ কাৰণে আমাৰ এটা দুখ প্ৰকাশ কৰিছোঁ